নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে আৰু কেতিয়া অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। পঞ্চায়তক লৈ ডাঙৰ খবৰ, এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব এই সন্দৰ্ভত এতিয়া ঘোষণা কৰা হৈছে। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন যদি আপুনি খেলিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ বাবে জৰুৰী খবৰ, ডাঙৰ খবৰ। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব ৰাজনৈতিক প্ৰভাৱ, কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব। ৰাজনীতি মুক্তভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতি মুক্তভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নাথাকিব AGP, বিজেপি, কংগ্ৰেছ, AIDFৰ প্ৰভাৱ। অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থীয়ে হ'ব নিৰ্দলীয়। এইবাৰ নিৰ্দলীয়ভাৱে সকলো প্ৰাৰ্থীয়ে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়েই খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব যিহেতু পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন আৰু জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। জানুৱাৰী মাহত অধিসূচনা জাৰি কৰা হ'ব। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সামৰণি পেলোৱা হ'ব এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। কোন পঞ্চায়তত কিমান ভোটাৰ আছে সেয়া ঘোষণা কৰা হ'ব বা প্ৰকাশ কৰা হ'ব 30 ডিচেম্বৰৰ ভিতৰত। আৰু কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আমি জনাইছোঁ ইতিমধ্যে যে আপুনি যদি খেলিম বুলি ভাবিছে তেনেহ'লে আপুনিও খেলিব পাৰিব। কোনো ৰাজনৈতিক দলৰ আণ্ডাৰত নহয় বা বেনাৰত আপুনি খেলিব নালাগে। নিৰ্দলীয়ভাৱে খেলিব পাৰিব প্ৰতিগৰাকী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীয়ে। নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে কি কৈছে, আমাৰ মন্তব্য আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। কি ডাঙৰ মন্তব্য কৰিছিল, মন্তব্য যিহেতু আমি একেলগে অংশগ্ৰহণ কৰিমেই আৰু যিহেতু ইতিমধ্যে পঞ্চায়ত যিহেতু আমি ৰাজনীতি মুক্ত হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। যিহেতু পঞ্চায়তৰ যিমানবোৰ ৱাৰ্ড সদস্য হ'ব বা পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব তাত কোন বিজেপি, কোন AGP, কংগ্ৰেছ, UDF বুলি কোনো তাতে মাৰ্কা নাথাকিব। সকলোৱে যিহেতু ইণ্ডিপেণ্ডেণ্ট। মই যেনেকুৱাকৈ মই সমষ্টিত মোৰ পাটাচাৰকুচিত কৈছোঁ যে যিমানে নিৰ্দলীয় অংশগ্ৰহণ কৰে সকলোকে মই সমৰ্থন জনাইছোঁ, সকলোৰে মোৰ আশীৰ্বাদ জনাইছোঁ। কাৰণ কিয় মই যিহেতু নিজে কৈছোঁ যে পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব লাগে। গতিকে ভোজালী সমষ্টিত বা পাটাচাৰকুচি সমষ্টিত আমাৰ যিমানবোৰ ব্যক্তিয়ে নিৰ্দলীয় হিচাপে পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যত অংশগ্ৰহণ কৰিব মই সকলোকে আশীৰ্বাদ দিছোঁ, শুভেচ্ছা দিছোঁ। আৰু পৰৱৰ্তী সময়ত পিছত আমি চাই ল'ম কি কৰিব পৰা যায়। যিহেতু পঞ্চায়তটো ৰাজনীতি মুক্ত কৰাৰ প্ৰয়োজন, গতিকে ইয়াত আচলতে কোন AGP, বিজেপি, UDF, কংগ্ৰেছ এইটো চোৱাটো অনুচিত। কাৰণ কিয় যিহেতু বহু তেনেকুৱা ব্যক্তি আছে ৰিটায়াৰমেণ্ট হৈ পেলাই আহিলে, ছমাহ আগতে আহিলে তেওঁ হয়তো জিলা সভাপতিক চিনি নাপায়, অগপৰ মণ্ডল সভাপতিক চিনি নাপায়, হয়তো বিধায়কৰ লগতো সম্পৰ্ক নাই বা গাৰ্জেন মিনিষ্টাৰৰ সম্পৰ্ক নাই। কিন্তু গাঁৱৰ ৰাইজে তেখেতক কৈছে যে নহয় তেওঁ গাঁওখন চম্ভালিব লাগে, ৰিটায়াৰমেণ্ট হৈ আহিলে, গতিকে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। কিন্তু বেচেৰা পলিটিকেল এফিলিয়েশ্যন নোপোৱাৰ কাৰণে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে সেইসকল ব্যক্তিয়ে নিশ্চিত ওপৰত ভাল পাইছে। গতিকে পলিটিকেল এফিলিয়েশ্যন যিহেতু নালাগে, গাঁৱৰ মানুহে যাক ভাল পায় তেওঁকে ৱাৰ্ড সদস্য কৰিব। ৱাৰ্ড সদস্য 10জনৰ ভিতৰত যাকে ভাল পায় তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্ট হ'বগৈ। 26ত যিহেতু আমি একেলগে অংশগ্ৰহণ কৰিমেই আৰু যিহেতু ইতিমধ্যে পঞ্চায়ত যিহেতু আমি ৰাজনীতি মুক্ত হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। যিহেতু পঞ্চায়তৰ যিমানবোৰ ৱাৰ্ড সদস্য হ'ব বা পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব তাত কোন বিজেপি, কোন AGP, কংগ্ৰেছ, UDF বুলি কোনো তাতে মাৰ্কা নাথাকে।